Hi friends, মই স্বপ্নালী আপোনাক সকলোকে মোৰ অন্য এটা ব্লগলৈ পুনৰবাৰ স্বাগতম জনাইছো। খবৰ নিশ্চয় ভালেই, আমাৰো ভালেই বাৰু। যোৱা কালি দেউতাৰ বছৰীয়া শ্ৰাদ্ধ ভালে হৈ গ'ল। ভিডিঅ' নিদিলো বাৰু। আৰু এতিয়া এইফালে সিজু শুই আছে দেখিছেই। মই কথাখিনি সেইকাৰণে লাহে ক'ব। এইফালে এইখন বিছনাত সিজুৰ দেউতাক মানে সিজু বহুত সোনকালে উঠে। ৰাতিপুৱা 4টা মানতে উঠিছে আজি। এৰপৰা দেউতাকে তাক বাহিৰতে লৈ এতিয়া 10টা বাজিছে। সেইকাৰণে এতিয়া তাক খুৱাই দিলো আৰু এইফালে দেউতাকো শুই গ'ল কাৰণ সিজুক এনিটাইম দেউতাককে লাগে। সেইকাৰণে ময়ো ভাত পানী খাই মেলি একদম আজৰি হৈ গ'লোঁ ৰাতিপুৱা। এতিয়া এফালে যাবলৈ ওলাইছোঁ মানে মামাহঁতৰ ঘৰলৈ, মানে আমাৰ এওঁৰ মানে মামাৰ ঘৰলৈ ভাত খোৱা নিমন্ত্ৰণ আছে। বা জুৰি বা সকলোখিনি আছেই, তেওঁলোকে এইফালে এইটো ৰুমত ওলাই আছে আৰু ঘৰৰ মেকআপটো কৰি হ'ল আৰু কাপোৰযোৰ পিন্ধিলেই হ'ব কাৰণ সিজু বাহঁত যাব বাৰু সোনকালে, মই অকণমান দেৰিকৈ যাম। সিজুক উঠিলে তাক খিচিৰি বনাই খুৱাই মেলি লৈ যাম, মানে নহ'লে আকৌ তাত গৈ দিগদাৰ হ'ব। সেইকাৰণে সিজু উঠিলে আৰু তাক গা পা ধুৱাই তাক কিবা খিচিৰি অকণ খুৱাই পেলাই আমি তাৰপিছত যাম আৰু আজি দিনটো ষ্টাৰ্ট কৰি দিছোঁ। সকলো ভিডিঅ'টো শেষলৈকে চাই যাব আৰু শেষত কমেণ্ট কৰি জনাব মোৰ আজি ভিডিঅ'টো চাই কেনেকুৱা পালে। এতিয়া ইফালে এয়া টিকু ওলাইছেই। টিকু ওলাইছে। মই বাহিৰত কাপোৰ অলপ উলিয়াই থৈ আহিছোঁ ধুবলৈ আৰু এতিয়া লৰালৰিকৈ কাপোৰখিনি ধুই লওঁগৈ। সিজু শুই থাকোঁতে কাপোৰখিনি ধুই লওঁ, তাৰপাছত অলপ লগ পাই আছোঁ। হেল্ল', কাপোৰ কানি ধুই মেলি আহিলোঁ আৰু বাহঁতো গ'ল বাৰু। মাইনা মোৰ লগতে যাব অকল লাহেকৈ, কাৰণ এয়া সিজু উঠাই নাই, এওঁ বাহঁতক থ'বলৈ গৈছে। আৰু মই এতিয়া সিজু ৰখীয়া হৈ বহি আছোঁ কেতিয়া উঠেকৈ, কাৰণ এতিয়া 12টা বাজিলেই, আকৌ আমি যোৱালে 1-1:30টাই বাজিব আৰু সেইকাৰণে ৰখি আছোঁ আৰু সিজুৰ কাৰণে। হাই ফ্ৰেণ্ডছ, আমি ওলাই মেলি ৰেডি হ'লোঁ। সিজু শোৱাৰ পৰা উঠিলে, তাক উলিওৱাহে হোৱা নাই। মই কাপোৰযোৰ পিন্ধি ল'লোঁ আৰু এতিয়া সিজুক খিচিৰিটো খুৱাই লওঁগৈ। তাক দেউতাকে অলপ বাহিৰত লৈ আছে আৰু মাইনাও এইফালে ওলাই আছে, কাৰণ দেৰিয়ে হৈছে বাৰু অকণমান। মই সিজুক খিচিৰিকণ খুৱাই মেলি উলিয়াই মেলি দিওঁ আৰু আমাৰ ওলাই মেলি হৈ গ'ল আৰু সিজুকো খুৱাই ল'লোঁ খিচিৰি। আৰু এইফালে এওঁ দৰ্জা মাৰি আছে আৰু এইফালে মাইনা বাহঁতো আগতেই গ'ল। আমাৰ দেৰিয়ে হ'ল ল'ৰা লগত লাগি থাকোঁতে, তাক খুৱাই মেলি আকৌ গা চা ধুৱাই খুৱাই মেলি তেনেকৈ কৰোঁতে সেইটো সিজু আমি ফুফু যাওঁ। এয়া আহি আছোঁ এইফালে সিজু একদম পুৰা পিছফালে। এয়া মামাহঁতৰ ঘৰ আহি পাই গ'লোহি। এইখনেই মামাহঁতৰ ঘৰ। মামাহঁত ইয়াৰ পৰা আমাৰ ঘৰৰ সন্মুখতে ঘৰ বনাই আছে, তালৈ উঠি যাবগৈ। আমাক সকলোকে ভাত খাবলৈ মাতিলে। এয়া বাহঁত বহিয়ে আছে বাহিৰত আৰু এইফালে টিকু, এয়া এইফালে মামা জুৰি বা মামাৰ সৰুজনী ছোৱালী, মামাৰ দুজনী ছোৱালী আৰু মই একেবাৰে ভিতৰলৈ গৈছোঁ আৰু ডাইৰেক্ট পাকঘৰলৈ মাইনাৰ পিছে গৈ আছোঁ। আৰু এয়া ভাত হ'লে নেকি? সেই ভাতেই হ'ল, আমি আহি পোৱালে ভাত বাঢ়ি আছে। এইফালে মামী বিস্কুট এপেকেটো আছে, লৈ লওকচোন।
দেবি আলু খাওঁতে কিয় ল'ৰা খোৱা আকৌ মামাক অকণ খাইছে একো নহয় কি কৈছে আমি আহি পাই বহিছোঁ এইফালে চিজু খেলাত লাগিলে এইটো চিজু বিচনাত এতিয়া ভাত খাবৰ হ'ল এয়া গৰমৰ কাৰণে পকাতে এনেকৈ গোটেইখিনি বহি ল'ম এইফালে এয়া বায়ে ভাত উলিয়াই আছে এইটো চিজু এইফালে অচিনাকি চাউল যে মামি আৰু ভাল চাউল আনিছে ভাতটো বেছি এতিয়া খাই লওঁ আৰু এতিয়া যাবলৈকে ওলালো ভাত পানী খাই মেলি চিজু ক'ত জহিলা চিজু চিজু আহোন আমি ঘৰ আহি পাই গ'লোহি আৰু আহি পাই এতিয়া আকৌ একদম মই ড্ৰেছ সলাই ল'লোঁ চাদৰ মেখেলা সলাই কুৰ্তা পিন্ধি ল'লোঁ যাবলৈ ওলাইছোঁ কইনাকালে আমাৰ ঘৰৰ পৰা একেবাৰে ওচৰতে 5 কিলোমিটাৰ মানহে গতিকে কইনাকালে বহুত দিন যোৱাও নাই আৰু চিজু ভাল পাব গৈ কাৰণ তাত বহুত খেলা বস্তু আছে সি দেখিয়ে ভাল পাব সেইকাৰণে সকলোখিনি আকৌ এতিয়া কইনাকালে যাবলৈ ওলাইছোঁ আমি ওলাই মেলি ৰাস্তালৈ আহিছোঁ ভিনদেউ আহি পোৱা নাই কাৰণে ৰখি আছোঁ এইফালে চব ৰখি আছে মই দেখিছিলোঁ নাজানো কোন তেনেহ'লে তাইৰ চাত তোকে নামি গ'ল পুৰা বাই বাই মনিতা এয়া আহিছোঁ ওলাই আৰু এফালে এইখন গাড়ীৰে এয়া আমি আহি পাই গ'লোহি কন্যাকা এইখনেই হৈছে কন্যাকাৰ মেইন গেটখন ইয়ালৈ আহি সঁচাকৈ বহুত ভাল লাগে আপোনালোক যদি অহা নাই আগতে আহিবচোন সঁচাকৈ বহুত ভাল লাগে আহি মই আগতে কেইবাবাৰো আহিছোঁ এতিয়া আৰু বেছি ভাল কৰিছে এইফালে এয়া নামঘৰ এভাগ আছে আৰু পৰিৱেশটো সঁচাকৈ বহুত মানে ভাল লাগে আৰু বহুত বৃহৎ মানে এলেকা হয় চাৰিওফালে যেনি তেনিয়ে যাব পাৰি মানে ইয়াত গৰু খুঁটি আছে ঢেৰ কিবা কিবি আছে আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিলে গম পাই যাব মানে খেলা হেৰিবিলাক আছে ন এয়া ইমান ভাল লাগিছে পৰিৱেশটো আৰু চিজুক সেইকাৰণে আনিছিলোঁ সিও শোৱাৰ পৰা উঠি গ'ল দেখি বহুত ভাল লাগিছে এইফালে আমাৰ জুবলি টিকু আমাৰ চিজু ইয়াত উঠিব এতিয়া দিয়াচোন এইয়া আমাৰ চিজু চিজু পুৰা টোপনিতে আছে এবাৰ এয়া আমাৰ চিজু মোৰ বেটা বাবা গেঞ্জিটো তলত আমাৰ চিজুৱে বহুত ফূৰ্তি পাইছে বাবা বেটা বাবা এফালে শুন এইটো চিজুৱে বৰ ফূৰ্তি পাইছে আৰু সঁচাকৈ পৰিৱেশটো বহুত ভাল লাগিছে চিজুৱে একদম বহুত ফূৰ্তি পাইছে আৰু সকলোখিনি নিজৰ নিজৰ ফালে গৈ আছে এইফালে মনহঁতেও খেলিছে সৰুৱা মনহঁত আৰু
এবাৰ তাক আৰু চকৰিত বেলেগ ঘোঁৰা এটাত বহুৱাবলৈ আনিছোঁ। এইখন সৰু ল'ৰা ছোৱালী ইয়াত 5 বছৰৰ পৰা 12 বছৰলৈকেহে মানে খেলিব পাৰি আৰু এনেই অন্য দিনা বহুত মানুহ হয়, কিন্তু আজি ইমান মানুহ নাই বাৰু, অলপ আছে। তথাপিও চিজুক দেখুৱাবলৈ আনিলোঁ, মানে খেলা বস্তুটো তাক মানে দেখুৱাবলৈ আনিছোঁ মানে এইটো কাৰণে যাতে সি বুজিব পাৰিব মানে এইটো খেলা বস্তু বুলি। এতিয়ালৈকে সি ইমান মানে ভালকৈ বুজিব পৰা হোৱা নাই আৰু এইবিলাক সৰু সৰু বাচ্ছাৰ কাৰণেই হয়। এইটো কি এইটো গাড়ী টাইপ, ঘোঁৰা কিবা হেৰি টাইপৰ। এয়া দেউতাকে তাক চকৰিত ঘূৰাবলৈ আনিলে। এইয়া ধৰা মোৰ ঘূৰাব নেকি আকৌ? হা বাবা বাবা মনো আহি আছে খেলিবলৈ লগতে। টিকু মন একদম দুইটা ভায়েকৰ লগত। বাবা তাক ভালকে বহ। ইমান ভয় কৰে। তিনটাকে ভিডিও কৰিম হা। যায় দেখছ নাই ধৰিব লাগিব কি কৰছা? চিকিউৰিটি দেখোন ভিন্ন ওচৰত গেছি ন ভিন্ন মাতিলে এয়া তিনিটা ককাইক ভাইক একদম পুৰা দা। মন কেনেকুৱা লাগিছে? মন চকৰিত উঠিছে আৰু আমাৰ চিজু একদম পুৰা ধৰিব পাৰিছে। কেনেকুৱা লাগিছে? এয়া বহুত ভাল লাগিছে সঁচাকে একদম পৰিৱেশটো। সৰু ল'ৰা ছোৱালীখিনি আচলতে ইয়াত আহি বহুত ভাল পাব, কাৰণ সিহঁতৰ কাৰণে গোটেইখিনি খেলা বনাইছে। গড় দেখি চিজুৱে পুৰা ভয় কৰিছে, চাবচোন দে আপোনালোকে। ইয়াত নুচুৱে সি, চাওকচোন। সেয়া ভয় ভয় লাগিছে শুন। না এইটো সঁচা সঁচি গড় নহয় বেটা। ব'লা এইফালে টিকুহঁত উঠি আছে এইখনত আৰু চিজুক মই উঠোৱা নাই বাৰু। ইয়াত চিজুক পাছতে লৈ আছো। চবেই বহুত ফূৰ্তি কৰিছে আজি। চিজু এতিয়া ইয়াৰ পৰা ওলাই আহিছোঁ আৰু এইফালে কিবা কিবি চাবলৈ আছে। এতিয়া সেইখিনি চামগৈ। দূৰ আছে ইয়াৰ পৰা, মানে বহুত ডাঙৰ এৰিয়া ন, সেইকাৰণে খোজকাঢ়িব নোৱাৰি। আমি গাড়ীতে যাম। এতিয়া গাড়ীৰ ওচৰলৈ গৈ আছোঁ আৰু কিমানখিনি পাৰোঁ দেখুৱাই যাম বাৰু আপোনালোকক। চাই যাব ভিডিঅ'টো শেষলৈকে। এইখনে গেটখন আছিলে পাৰ্কখনলৈ সোমাই যোৱা। আপোনালোকক দেখুৱাবলৈ নহ'ল, তেতিয়া চিজুক মই কোচত লৈ আছিলোঁ। গৈছোঁ। বহুত ভাল লাগিছে আহি। গাড়ীৰ পৰা নামি এতিয়া একদম পুৰা সেইখন মেইন গেট আৰু চিধা চিধি এইফালে আছে এখন ৰেষ্টুৰেণ্টলৈ যাম বাৰু। আৰু এইয়া দেখিছেনে নামঘৰ এভাগ বনাইছে, বহুত ভাল লাগিছে সঁচাকৈ। আৰু নামঘৰ ভাগত এনি টাইম মানে হৰিনাম মানে লগাই থয়। বহুত ভাল লাগিছে পৰিৱেশটো। এনেকুৱা পৰিৱেশত আহি সঁচাকৈ মনটো বহুত ভাল লাগে। আৰু গোটেইখিনি এই বৃহৎ অঞ্চলটো একদম পূৰা মুকলি জেগা, মানে মুকলি ঠাই, সেইকাৰণে ভাল লাগে। আৰু নামঘৰ ভাগ ওচৰলৈকে যাব নোৱাৰোঁৱেই। এইখন মেইন গেটখন সৌ ভাগ নামঘৰ ভাগ, ইয়াৰ পৰাই দেখুৱাইছোঁ আৰু এয়া এয়া বাহঁত। এতিয়া ইয়াতে খাবলৈ ৱেইট কৰি আছোঁ, অৰ্ডাৰ দি থৈছোঁ, কিন্তু আহি পাওঁতে অলপ সময় লাগে, কাৰণ সেই মানুহ ইমান ধুনীয়া লাগিছে চাওকচোন। চবফালে লাইট। কি খাবা তুমি? কি অৰ্ডাৰ দিছা? তুমি? চিকেন নুডলছ। হা? চিকেন চাও। টিকুৰ পৰা মই অলপ টেষ্ট কৰি চাব লাগিব বাৰু দেই। আৰু
ইয়াত ৱেইট কৰি কৰি ঢেৰ সময় হ'ল আহি পোৱাহে নাই খানা আৰু চব এইফালে পূৰা কথা পতাত ব্যস্ত হৈ আছে এইয়া এইফালে মাইনা খানা আহি গ'ল পূৰা চিকেন চাওঁ এয়া চাহ দিছেহি আৰু এয়া প্লেট লৈ আছোঁ কেক চাওঁ কাৰণে আমি খাই মেলি হ'ল আৰু এতিয়া এয়া ঘৰলৈ যাবলৈ ওলাইছোঁ ওলাই আহিছোঁ আৰু একেবাৰে এতিয়া ঘৰত গৈ লগ পামগৈ আৰু আপোনালোকক আৰু ভিডিঅ'টো শেষ নকৰোঁ একদম ঘৰত গৈ লগ পাম বাই বাই এতিয়া আমি আহি পাই একদম হাত ভৰি ধুই ভালকৈ আৰু ময়ো চিজু খুৱাই ল'লোঁ আৰু এতিয়া আজি ভাত মাইনাই বনালে আৰু ভাত পানী বনাই মেলি অলপমান ফেনৰ তলতে বহি আছোঁ এইটো মনৰ টোপনি আহিছে তাৰ মাকে ভাত আনিবলৈ গৈছে আৰু চব ভিতৰতে এনেই বিচনাতে পৰি আছে ভাগৰো লাগিছে কাৰণ আজি মামাহঁতৰ ঘৰলৈ গ'লোঁ মামাহঁতৰ ঘৰৰ পৰা আহি আকৌ কন্যাকালৈ গ'লোঁ পৰিৱেশটো সঁচাকৈ বহুত ভাল লগা বিশেষকৈ সৰু ল'ৰা ছোৱালী আনি পেলাই বেছি ভাল পাব কাৰণ সিহঁতৰে খেলা বস্তুখিনিয়ে মানে সকলোখিনি আছে এখন পাৰ্ক বহুত ভাল লাগিলে আমি গৈ মানে আমিতো ইহঁতৰ কাৰণেই গৈছোঁ মানে ভাল পাব বুলি আৰু গৰু আছিলে মানে সেইখিনি দেখুৱাবলৈ নহ'ল বাৰু গৰু খুটি আছে আৰু ৰেষ্টুৰেণ্টখনো বহুত ভাল লাগিলে মানে টেষ্ট আছে চাহ কাপো পুৰা পিয়ৰ গাখীৰ দি পেলাই বনোৱা চাহ হয় পিয়ৰ গৰুসুটি আছে তাত আৰু পিয়ৰ গাখীৰৰ মানে গাখীৰতে চাহ কাপ বনাই দিছে আৰু ইমান সোৱাদ আছিলে আপোনালোকে কন্যাকাত যদি আহে গাখীৰ চাহ কাপ আৰু দৈ লচিটো মিছ নকৰিব বহুত টেষ্টি হয় আৰু আহিব আপোনালোক একদম ভাল পাবই আৰু আকৌ অহাকালিলৈও গৈ আছোঁ ক'ৰবাত সেইখিনিও দেখুৱাম এইজনী এইফালে দুইবাৰ মোৰ মানে ইমান উঠাইছে তেওঁ মানে ল'ৰাটোক ভাত খুৱাই আৰু অহাকালিলৈও আমি ক'ৰবালৈ গৈ আছোঁ অহাকালিলৈ ভিডিঅ' আপোনালোকে পাব আৰু এতিয়া ভাত পানী খাই শুম আৰু আৰু মাইনাই আজি কি বনালে সেইখিনি দেখুৱাই দিওঁ তাৰপিছত ভিডিঅ'টো সামৰি থ'ম আৰু আমি এনেকৈ ধেৰ মানুহ আছোঁ কাৰণে পকাতে ভাত খাওঁ এয়া পনীৰ মটৰ দি পেলাই বনাইছে আৰু এয়া চাটনি বিলাহী চাটনি নেকি এইফালে দালি বিলাহী দি দিছে আৰু এইফালে ৰঙালাও পটল জিকা চয়াবিন মিক্স ভাজি এইফালে এয়া ভাত মানুহ ধেৰ আছোঁ কাৰণে এনেকৈ পকাতেই খাওঁ আৰু গৰম দিনততো পকাত খাই ভাল লাগে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব যদি ভাল লাগিলে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু এতিয়া মই একেবাৰে কন্যাকাত উঠোৱা ফটো কেইকপিমান আপোনালোকক দেখুৱাওঁ ফটোখিনি চাই আপোনালোকে কেনেকুৱা পালে কমেণ্ট কৰিব আজিলৈ বাই বাই হঠাতে এটি উন্মাদনা মোৰ হিয়াতে এটি সম্ভাৱনা কথাতে